গুড মৰ্ণিং ফ্ৰেণ্ড। আজি মই আপোনালোকক বেক অফিচৰ বিষয়ে দেখাম, কেনেকৈ বেক অফিচত আমি ইউজ কৰিব লাগে, এপছটো কিদৰে ইউজ কৰিব লাগে। একচুৱেলি মোৰ বহুত ইউজাৰ আৰু এফিলেটছৰ ৰিকুৱেষ্ট আহিছিলে যে তেওঁলোকে বহুতো লগ ইন কৰিব পৰা নাই আৰু হয়তো তেওঁলোকে চাবও পৰা নাই। একচুৱেলি কি হয়, মই এটা যথেষ্ট নইচি এনভাইৰনমেণ্টত আছোঁ, যাৰ ফলত মাজে মাজে আপোনালোকে কিছুমান ডিষ্টাৰ্বিং পাব পাৰে, তো তাত মাইণ্ড নকৰিব। বাট মই আপোনালোকক যত্ন কৰিম যে কেনেকৈ আপোনালোকে ইজিলি এছেছ কৰিব পাৰে আৰু বেক অফিচটো আণ্ডাৰষ্টেণ্ডিং কেনেকৈ কৰিব পাৰে, বুজি যাতে ভালদৰে পায়। যদিহে বেক অফিচটো বুজি নাপায় দেনটো প্ৰব্লেম হয় ডেফিনেটলি। তো আপোনালোকে ফাৰ্ষ্ট অফ অল কি কৰিব, বহুতে গুগলত পৰা চাৰ্চ কৰি আছে, তেওঁলোকে কি কৰিব, এটা এপছ আছে, এপছৰ দ্বাৰা কৰিব। প্লে' ষ্ট'ৰলৈ যাব, প্লে' ষ্ট'ৰলৈ যোৱাৰ পিছত ইয়াতে আপোনাৰ AI.marketing লিখিব, AI.marketing। তো এনেকুৱাকৈ আহি যাব, ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ মোৰ অলৰেডি ইনষ্টল আছে AI মাৰ্কেটিং এপছ, মাৰ্কেট ৰবট বুলি যিটো অপশ্যন আছে মোৰ অলৰেডি ইনষ্টল আছে। তো আপোনালোকৰ তাত এনেকুৱাকৈ আহিব, আপোনালোকে এইটো ইনষ্টল কৰি ল'ব। মোৰ তাত অ'পেন আহিছে, তো আপোনালোকৰ তাত ইনষ্টল আহিব। আপোনালোকৰ ইনষ্টল কৰাৰ পিছত অ'পেন বুলি আহিব। মই জাষ্ট ইয়াৰ পৰা দেখাই দিছোঁ আপোনালোকক, চাব অকণমান টাইম লৈছে। আজি মই আপোনালোকক অনলি এণ্ড অনলি AI মাৰ্কেটিঙৰ বিষয়ে দেখাম, যিটো আপোনালোকৰ পেচিভ ইনকাম হয়, যিটোৰ দ্বাৰা আপোনালোকে কোনো কাম কৰিবলগীয়া ইয়াত নাথাকে, যিটো আপোনালোকৰ নৰ্মেল ইনভেষ্টমেণ্টৰ পৰা প্ৰফিট পোৱা যায়, সেইটো প্লেটফৰ্মৰ বিষয়ে জনাম। অন্য এটা ভিডিঅ'ত আপোনালোকক নেটৱৰ্কিঙৰ জৰিয়তে বা আপোনালোকৰ টিম ডেভেলপমেণ্টৰ জৰিয়তে ৰেফাৰেল প্ৰগ্ৰামৰ জৰিয়তে কিদৰে ইনকাম জেনেৰেট কৰিব পাৰি তাৰ বিষয়ে আপোনালোকক মই পিছৰ ভিডিঅ'টোত জনাবলৈ যত্ন কৰিম। জাষ্ট আপোনালোকে এনেকৈ স্ক্ৰল কৰি আহিব, তাৰপিছত আপোনালোকে ট্ৰাই কৰিব লগ ইন টু ইয়ৰ একাউণ্ট। ইয়াত inb.networkো আহিছে, AI মাৰ্কেটিঙো আহিছে। তো জাষ্ট আপোনালোকে AI মাৰ্কেটিঙত ক্লিক কৰক। AI মাৰ্কেটিঙত ক্লিক কৰাৰ পিছত এনেকুৱাকৈ ৰিফ্ৰেছমেণ্ট আহিব, আপোনালোকে মাজৰ ঠাইখিনিত ধৰি এনেকৈ টানি দিব, ৰিফ্ৰেছ হৈ যাব। তো বহুতৰ এইটোও সমস্যা হৈছে যে ৰিফ্ৰেছ নহয় ছাৰ, তো ৰিফ্ৰেছ কৰিব। একচুৱেলি মাজতে অকণমান প্ৰব্লেম হয়, মোৰো তেনেকুৱা প্ৰব্লেম হয়, নেটৱৰ্কৰ যদি ইছ্যু থাকে অকণমান হাই নেটৱৰ্ক লাগে। তো ইয়াত আহিছে আপোনাৰ চাইন ইন বা চাইন আপ, কিন্তু কেতিয়াবা কি হয় আপোনালোকৰ আদাৰ লেংগুৱেজতো আহে। যেতিয়া আদাৰ লেংগুৱেজত আহে আপোনাৰ 3 ডটত ক্লিক কৰিব, তাত এনেকুৱা অপশ্যনটোত যাব ইংলিছৰ, তাত কিবা বেলেগ লেংগুৱেজ থাকিলে সেইটোৰ পৰা ইংলিছ ছিলেক্ট কৰি ল'ব। তো সেইখিনি নিশ্চয় বুজি পালে আপোনালোকে। এতিয়া চাইন ইন কৰক। চাইন ইন কৰাৰ পিছত মনত ৰাখিব, আপোনালোকে বেলেগ কেইটাৰে চাইন ইন নকৰিব। আপোনালোকৰ লেফ্ট ছাইডত যিটো কৰ্নাৰত ব্লু কালাৰ অপশ্যন আছে সেইটোত ক্লিক কৰক। ব্লু কালাৰ অপশ্যনটোত থকাৰ পিছত আৰু ৰিফ্ৰেছ কৰি দিব, এনেকৈ টানি দিব, নহ'লে এইটো ল'ডিং হৈ থাকিব, আৰু টানি দিব, নহ'লে ল'ডিং হৈ থাকিব। ল'ডিঙত অকণমান টাইম লাগে। আই এম হিউমেন তাত ক্লিক কৰক। আই এম হিউমেন কৰাৰ পিছত আপোনালোকৰ বাছ নতুবা ব'ট আহিব। তো আপোনালোকে বাছবিলাক ছিলেক্ট কৰক। ইয়াত 3খন বাছ আছে, 3খন বাছ নেক্সট, আৰু 3খন বাছ আছে নেক্সট, ভেৰিফাই কৰি দিয়ক। ডাইৰেক্টিং হ'ল, এতিয়া আহি গ'ল। তো দেখিলে inb.network একচুৱেলিটো AI মাৰ্কেটিঙতে আহিছে। মই জাষ্ট মোৰ এটা আই ডি আপোনালোকক খুলি দেখাইছোঁ, ওপৰৰ আই ডিটো। অলৰেডি মোৰ পাছৱৰ্ড ছেভ আছে, তো আপোনালোকে ইয়াত ইমেইল আই ডি প্লাছ পাছৱৰ্ড মাৰি দিব। আই এম নট এ ৰবট তাত ক্লিক কৰিব, লগ ইন কৰিব। নৰ্মেলি আপোনালোকৰ তাত এইটো নাহিব, এইটো মই গুগল অথেণ্টিকেটৰ লগাই থৈ দিছোঁ জাষ্ট ফৰ এ ছিকিউৰিটি পাৰপজ। তো আপোনালোকে এইটো লগাব, ভেৰি 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 ইম্পৰ্টেণ্ট, নহ'লে হেকাৰবিলাকৰ চকু সদায় ৱালেটবিলাকৰ তাত থাকে, আমাৰ একাউণ্টবিলাকৰ তাত থাকে, তো গতিকে হেক হোৱাৰ চান্স থাকে। ন' ডাউট মই আপোনালোকক ইয়াৰ কাৰণে ভিডিঅ' বনাম, কেনেকৈ গুগল অথেণ্টিকেটৰ লগাব লাগে আৰু কিদৰে এয়া আপোনাৰ ৱালেট ছেভ এণ্ড ছিকিউৰিটি ছিষ্টেমত ৰাখিব লাগে, মই সেই বিষয়ে ভিডিঅ' বনাম। জাষ্ট মই আজি আপোনালোকক দেখালোঁ যে গুগল অথেণ্টিকেটৰটো থকাটো যথেষ্ট এচেঞ্চিয়েল, তেতিয়াহে আপোনাৰ এছেট সুৰক্ষিত হৈ থাকে। আৰু মনত ৰাখিব, অন্য এটা কথা মই আপোনালোকৰ হেকিং সম্পৰ্কীয়ত কৈ দিওঁ, আপোনালোকে ভুলতো আপোনালোকৰ ডিভাইচটো যাতে কোনো অচিনাকি মানুহৰ হাতত বা বিশ্বাসযোগ্য নোহোৱা মানুহৰ হাতত যাতে আপোনালোকৰ ডিভাইচটো নিদিয়ে। কাৰণ আজিৰ সময়ত আৰু বাকচত টকা পইচা নাথাকে, হয়তো তেওঁৰ একাউণ্টত থাকিব নতুবা ৱালেটত থাকিব। তো এইটো ভেৰি 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 ইম্পৰ্টেণ্ট, আপোনালোকে এই কথাটো মোৰ গুৰুত্ব সহকাৰে ল'ব। কাৰণ মই চিৰিয়াছ ছিটুৱেশ্যনৰ পৰা গুচি আহিছোঁ বা এনেধৰণৰ সমস্যা ফেচ কৰিছোঁ, আৰু এনেধৰণৰ মোৰ বহুত এফিলেটছৰো মাজত সমস্যা হৈছে। এইটো কোম্পানীত নহয়, ন' ডাউট এইটো কোম্পানীত নহয়, এইটো কোম্পানীত এতিয়ালৈকে তেনেধৰণৰ কোনো ঘটনা হোৱা নাই মোৰ এফিলেটছৰ লগত।
বাট আদাৰ কোম্পানীবিলাকত তেনেধৰণৰ ঘটনা হৈছে জাষ্ট কাৰণে মই জাষ্ট চিম্পলি আপোনালোকক ৱাৰ্ণ কৰি দিছোঁ যাতে আপোনালোকে এইটোৰ ক্ষেত্ৰত ৱেক আপ হয়। তো ঠিক আছে, গুগল অথেণ্টিকেটৰত মই এইটো এছেছ কৰিব লাগিব। মই মিনিমাইজ কৰি দিছোঁ। এনেকুৱা এটা এপছ পাব অথেণ্টিকেটৰ বুলি, তো ইয়াত ক্লিক কৰিব। মে বি আপোনালোকে স্ক্ৰীনখন ইয়াত দেখা নাপাব, কমপ্লিটলি ব্লেক হৈ যাব, অকণমান কমপ্লিটলি ব্লেক হ'ব। এইটো ৰেকৰ্ডিং নহয়, এই জাষ্ট ফৰ ছিকিউৰিটি পাৰপছৰ কাৰণে এইটো ৰেকৰ্ড কেতিয়াও নহয়। তো দেন ইয়াত আপুনি আহিব, প্ৰেছ কৰিব, কনফাৰ্ম কৰিব। নিশ্চয় আপোনালোকে লগইনখিনি গম পালে, মে বি লগইন কেনেকৈ কৰে এইখিনি নিশ্চয় বুজি পালে। অকণমান টাইম লৈছে। এতিয়া মই আপোনালোকক বেক অফিচটো দেখাম। মই জইন কৰা বেছি দিন হোৱা নাই, মোৰ 19 তাৰিখে জইন কৰিছিলোঁ। তো চাওক, মোৰ অলৰেডি কেছবেক 120 কেছবেক আহি গ'ল। ৰবট ষ্টেটাছ ইয়াতে এট ৱৰ্ক আহিছে। আপোনালোকে যেতিয়াই খুলিব তেতিয়া এনেকুৱা ধৰণৰ আহিব। মোক কেছবেক $110 দিছে। মোৰ এডভাৰটাইজমেণ্ট বাজেট $160 আছে। মোক প্ৰফিট তেওঁলোকে 69.20 দিছে। তো এই তিনিডাল লাইনত ক্লিক কৰিব, আৰু এবাৰ কৈ দিছোঁ, এডভাৰটাইজমেণ্ট মাই এডভাৰটাইজিঙৰ কাষত তিনিডাল লাইন আছে নহয়, তাত ক্লিক কৰিব। তো আপোনালোকক মই ষ্টেপ বাই ষ্টেপ দেখাই দিছোঁ। ইয়'ৰ কেছবেক, মোৰ অলৰেডি কেছবেক আহিছিলে, মই আৰু কিছু কেছবেক আহিছিলে, এইবিলাক মই চব অলৰেডি তেওঁলোকৰ হেৰি কৰি দিলোঁ। মাই এডভাৰটাইজিঙত আপোনালোকক ফাৰ্ষ্ট মই দেখাইছোঁ। মাই এডভাৰটাইজিঙত যেতিয়া ক্লিক কৰিব, এইমাত্ৰ আপোনালোকক দেখালোঁ এইখিনি বস্তু, আপোনালোকে নিশ্চয় বুজি পালে। এইখিনি বুজি পালে, এইখিনিৰ বিষয়ে এতিয়া নকওঁ বাৰু, মই ভিডিঅ'টো শ্বৰ্ট কৰিছোঁ। নেক্সট আপোনালোকে চাব কেছবেক কাৰ্ড ফ্ৰী অৰ্ডাৰ, এইটো নালাগে আপোনালোকক, এইটোৰ বিষয়ে মই আপোনালোকক AI এছিষ্টেণ্ট এইটোও নালাগে এতিয়া বুজিব। অনলাইন কেছবেক এইটোও নালাগে। অফলাইন কেছবেক এইটোও নালাগে, এইটোৰ বিষয়ে আপোনালোকক বুজাম। সেইটো বুজিবলগীয়া কথা, মষ্ট ইম্পৰ্টেণ্ট, বাট এতিয়াৰ কাৰণে আপোনালোকে নালাগে, কাৰণ আপোনালোকে ইনিচিয়েল ষ্টেজতে আছে। ইনিচিয়েল ষ্টেজতে থকা বুলি মই এইকাৰণে কৈছোঁ, কাৰণ মই আপোনালোকক লগইন ভিডিঅ' আৰু ইয়াৰ বেক অফিচৰ ভিডিঅ'টো বনাইছোঁ। অন্য এটা ভিডিঅ'ত যেতিয়া ছিষ্টেমটোৰ বিষয়ে আপোনালোকক ভিডিঅ' বনাম, দেন তেতিয়া আপোনালোকক দেখাম। তো আপোনালোকে আহক মাই মাৰ্কেটিঙত। মাই মাৰ্কেটিঙত চাওক, ইয়াতো বৰ বিশেষ চাবলগীয়া নাই, ইয়াতো চাবলগীয়া নাই বিশেষ ষ্টেণ্ডাৰ্ড আৰু পাৰ্চনেল, এইটোও বাৰু আপোনালোকৰ বৰ বিশেষ বুজিবলগীয়া নাই। তো ডাইৰেক্টলি আপোনালোকে চেলছত আহক। আপোনালোকৰ চাবলগীয়া বস্তুটোৱে হ'ল চেলছ। তো চেলছত যেতিয়া আপোনালোকে আহে, তো মোৰ 19 তাৰিখে মই কৈছোঁ আপোনালোকক ক্লিয়াৰ কৰি দিছোঁ, 19 তাৰিখে জইন কৰিছিলোঁ। তো 19 তাৰিখে মোৰ কি প্ৰডাক্ট চেলছ হ'ল সেইবিলাক মই জাষ্ট 6 তাৰিখে দেখাইছোঁ। 19 তাৰিখে মোৰ কি হ'ল সেইটো চাব আপুনি। মোৰ এই এগ্ৰিগেটৰটোৰ পৰা মনত ৰাখিব, এইটো এগ্ৰিগেটৰ হয়। যেনেকুৱাকৈ এটা কিবা কোম্পানী বা কিবা এটা ৱেবছাইট, এইটো এগ্ৰিগেটৰ হয়। এই এগ্ৰিগেটৰটোৰ পৰা $28.75 মোৰ এটা প্ৰডাক্ট চেল হৈছে। কি প্ৰডাক্ট মেনশ্যন হোৱা নাই। আৰু ইয়াৰ কেছবেক ৰেট 12%, মানে 100 টকাত 12%। ইয়'ৰ কেছবেক যিটো আমাৰ কোম্পানীৰ ৰুল এণ্ড ৰেগুলেশ্যন, 55% আমাক দিব, 45% তেওঁলোকে ৰাখিব। তো এইটো আপোনাৰ $1.90 তেওঁলোকে আমাক ৰিটাৰ্ণ কৰিছে, আৰু তেওঁলোকে বাকীখিনি ডিডাক্ট কৰিছে। এভাৰেজ পে'মেণ্ট টাৰ্ম কি হয়, 20 days আছে। এইটো আপোনালোকে মন কৰিব, ইম্পৰ্টেণ্ট কথা। ছাপ'জ আপোনালোকে ফ্লিপকাৰ্ট, এমাজন বা অন্যান্য যিকোনো প্লেটফৰ্মৰ পৰা অনলাইন কেতিয়াবা প্ৰডাক্ট কিনি লৈছে বা লৈছিলে। তো এই প্ৰডাক্টটো যেতিয়া আপোনালোকে কিনি লয়, তাত নিৰ্দিষ্ট এটা ডিউৰেশ্যন থাকে প্ৰডাক্টটো ৰিটাৰ্ণ কৰাৰ। তো ছেম টু ছেম আমাৰ এইটো ৰবটে কি কৰি আছে, অনলাইন প্ৰডাক্ট চেলিং কৰি আছে। তো দেন ইয়াতো ছেম টু ছেম সেই ছেম ফৰ্মুলা ফ'ল' হয়। যিবিলাক ই কমাৰ্চ কোম্পানী, চবতে এইটো এটা এছেঞ্চিয়েল, এইটো এটা তেওঁলোকৰ মেইন বস্তু যে তেওঁলোকৰ প্ৰডাক্টবিলাক ইমান দিনৰ ভিতৰত ঘূৰাই দিয়ে। বহুতে কুৱেশ্যন কৰে যে মোৰতো পেণ্ডিঙত দেখাই আছে, মোৰ কেছবেকত কিয় অহা নাই। গতিকে এইটো মষ্ট ইম্পৰ্টেণ্ট। আমি ই কমাৰ্চ কোম্পানীৰ লগত জড়িত হৈ আছোঁ, আৰু ই কমাৰ্চ কোম্পানীৰ লগত জড়িত থকাৰ ক্ষেত্ৰত ই কমাৰ্চ কোম্পানীৰ এইটো এটা ৰুল হয়, এইটো তেওঁলোকৰ এইটো ৰুল পালন কৰিবই লাগিব, নহ'লে তেওঁলোকৰ প্ৰডাক্টে চেলিং নহ'ব, যদি কিবা কাৰণত বেয়া প্ৰডাক্ট গুচি যায়। তো এনেধৰণৰ 22 days তেওঁলোকৰ কি আছে, এভাৰেজ পে'মেণ্ট টাৰ্ম আছে। এদিনৰ ভিতৰত আপোনাৰ পে'মেণ্টটো যিটো পেণ্ডিঙত আছে, সেইটো আপোনালোকৰ কেছবেকত গুচি যাব। তো নেক্সট মই আপোনালোকক দেখাইছোঁ, তেনেকুৱাকৈ মই 21 তাৰিখৰ এটা উদাহৰণ লৈছোঁ। 21 তাৰিখত মোৰ অলৰেডি এপ্ৰুভড হৈ গ'ল। কিছুমানৰ ইয়াত পেণ্ডিং আহিব, তো ডেফিনেটলি পেণ্ডিং আহিছে। ইয়াত পেণ্ডিং আহিছে, কিছুমান আপোনাৰ সেইটো আহিব। তো গ' টু চি, এইবিলাক চব এগ্ৰিগেটৰ। এইবিলাক আপোনালোকে যদি নেটত চাই গ' টু চি, এইবিলাকত বিভিন্ন ধৰণৰ প্ৰডাক্ট দেখা পোৱা যায়। তো আপোনালোকে নিশ্চয় বুজি পালে চেলছত আপোনালোকে কিদৰে চাব পাৰে। তো নেক্সট মই আৰু থ্ৰী লাইনত ক্লিক কৰিছোঁ। নেক্সট আপোনালোকৰ কেছবেকখন দেখাইছোঁ। কেছবেক বিৰাটেই ইম্পৰ্টেণ্ট, বহুত ইম্পৰ্টেণ্ট, আপোনালোকে বুজিবলগীয়া কথা। চাব,
আপোনালোকে যেতিয়া কোনোবাক ৰেফাৰ কৰে বা আপোনালোকে কোনোবাক যদি ৰেফাৰ কৰি আনে, তো তেওঁক আপোনাৰ আমাৰ মিটিংবিলাকত সদায় কৈ থকা হয় বা আমি আমাৰ ডাউনলাইনৰ এফিলিয়েটবিলাকক সদায় কৈ থাকোঁ যে আপোনালোকে এখন গিফ্ট কুপন দিব পাৰে। তো এই গিফ্ট কুপনখন আপোনালোকে $50 গিফ্ট কুপনখন আপুনি দিব। কেনেকৈ কপি কৰিব? আপোনালোকে দেখিছেনে একদম কৰ্ণাৰ ছাইডত আপোনাৰ কপিৰ অপশ্যন এটা আহিছে, তো ইয়াত ক্লিক কৰি দিব। দেখিছে আপোনালোকে? আৰু এবাৰ মই আপোনালোকৰ যদি দেখা পোৱাত অসুবিধা হৈছে, মই ইয়াত আৰু এবাৰ দি দিছোঁ। এনেকৈ কপি কৰি ল'ব। কপি কৰি তাত আপোনালোকৰ বহুত ভিডিঅ' আছে, হিন্দীতো বহুত ভিডিঅ' আছে কিদৰে টপ আপ কৰিব লাগে বা কিদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। যদি প্ৰয়োজন হয় আপোনালোকে মোক ৰিকুৱেষ্ট পঠাব, মই আপোনালোকক পুনৰ ভিডিঅ' বনাই আপোনালোকক গাইড কৰিম ষ্টেপ বাই ষ্টেপ। আপোনালোকে কোনো চিন্তা নকৰিব, চিন্তা কৰাৰ কোনো কথা নাই। ষ্টেপ বাই ষ্টেপ আপোনালোকক মই গাইড কৰাৰ কাৰণে ৰেডি আছোঁ। আপোনালোকে জাষ্ট মোক কণ্টেক্ট কৰিব, আপোনালোকে মোক ক'ব, মই ষ্টেপ বাই ষ্টেপ ভিডিঅ' বনাই আপোনালোকক হেৰি কৰিম। তো এক্টিভেশ্যন 7 এক্টিভেশ্যন মানে এইটো কোনটো এক্টিভেশ্যন দেখাইছে? মোৰ অলৰেডি 100ৰ ওপৰত ক্ৰছ হৈ গ'ল। জাষ্ট ফৰ মই আপোনাৰ 26ৰ পৰা কাম কৰিছোঁ। তো আপোনালোকৰ কিমান 10-15 দিনত 15 দিনত মোৰ অলৰেডি 200 ক্ৰছ হৈ গ'ল টিম। তো গতিকে মই যথেষ্ট স্পীডত লাগি আছোঁ আৰু মই বহুত স্পীডত লাগিম। আপোনালোককো কৈছোঁ বহুত স্পীডত লাগক। পাৰ ডে' 5 to 10% আপোনালোকে ইণ্ট্ৰডিউচ কৰক, তাৰে 5জনক এটলিষ্ট জইন কৰক। ঠিক আছে বাৰু। 13 মোৰ অলৰেডি এক্টিভেশ্যন আছে, মোৰ ইয়াত এক্টিভ হৈছে। 7 চেলছ হৈছে। তো আপোনালোকে কেনেকৈ চাব? মোৰ এইবিলাক অলৰেডি চেলছ হৈছে। চাৰ্টিফিকেটত যাব, মই গোটেইবিলাক আপোনালোকক শ্ব' কৰাই দিছোঁ। তো ইয়াত বিভিন্নজনৰ আপোনালোকে দেখিছে যে এনেকৈ প্ৰডাক্ট কি কোনে কিমান ইনভেষ্ট কৰিছে, আপোনালোকে নিশ্চয় দেখিছে। চাৰ্টিফিকেটত মই বেছি দেৰি নকৰোঁ। তো নেক্সট চাব আপোনালোকক মই আৰু 3 ডটছ লাইনত ক্লিক কৰিছোঁ। ইম্পৰ্টেণ্ট এইখিনি কথা বুজি পালে নিশ্চয় আপোনালোকে। ষ্টেটছত চাব, ষ্টেটছটো ইম্পৰ্টেণ্ট হয়। চাব অলপমান মোৰ ফিজিকেলি মই প্ৰব্লেমত ভুগি আছোঁ, চৰ্দি হৈ আছে, যাৰ কাৰণে আপোনালোকে মোৰ ভইচটো আনক্লিয়াৰ হ'ব পাৰে বা ডিষ্টাৰ্ব অনুভৱ কৰিব পাৰে। তাৰ কাৰণে চৰি, আপোনালোকে একদমেই অনুভৱ নকৰিব। জাষ্ট আপোনালোকে ষ্টেটছত যায় এটা ইম্পৰ্টেণ্ট কথা, বহুতেই কুৱেশ্যন কৰে যে ভিজিটৰ কি বস্তু, ভিউ কি বস্তু, ভিজিটৰ কি বস্তু, চেলছ কি বস্তু। চেলছ বা মেবি বুজি পায়। তো আপোনালোকে ভিউ চাব, মই আপোনালোকক জাষ্ট এটা এক্সাম্পল আৰু উদাহৰণে বুজাইছোঁ। আপোনালোকে নিশ্চয় ইউটিউব বা আপোনালোকৰ গুগল বা যিকোনো ফেচবুকত এড দেখিছে। যিটো আপোনালোকে দেখে সেইটো কোৱা হয় ভিউ। আপোনালোকে দেখিছে যে সেইটো ভিউ হয়। আৰু যদি সেই এডছটোত আপোনালোকে সোমাই যায়, দেন আপুনি ভিজিটৰ হ'ব। তো মোৰ ৰবতে 703জন মানুহক এডভাৰটাইজটো দেখাইছে। মোৰ যিকোনো কোম্পানীত হওক তেওঁলোকে এডভাৰটাইজটো দেখাইছে, বাট তাৰ ভিতৰত 310জনে ভিজিট কৰিছে। ভেৰি ইম্পৰ্টেণ্ট, এইটো এটা ৰুল হয়। যিমান দেখাব তাৰে 40 to 50% মানুহে আপোনাৰ কমচে কম জানিবলৈ ইচ্ছা কৰিব। এইটো এটা ৰুল হয় যে জনাৰ প্ৰতি আগ্ৰহ 100% মানুহৰ কেতিয়াও নাহে। তাৰে ভিতৰত চেলছ হৈছে 61 প্ৰডাক্ট, যিবিলাক তাত 61 প্ৰডাক্ট চেলছ হৈছে, যিমান তেওঁলোকে ভিউ কৰাইছে। নেক্সট হ'ল এডভাৰটাইজমেণ্ট বাজেট। মই 160 এডভাৰটাইজমেণ্ট বাজেট দিছোঁ, তাৰে ভিতৰত 73 স্পেণ্ড কৰিছে আৰু মোক ৰিটাৰ্ণ কিমান কৰিছে? 110। আপোনালোকে মন কৰক কিমান পাৰ্চেণ্ট? 69%। যদিও ইয়াত কোম্পানীত কোৱা হয় অনলি 35% বা 25%, বাট ইটো মোৰ বোধেৰে অৰিজিনেলিটিটো বেলেগ। আপোনালোকে এপ্ৰক্সিমেটলি 40 to 80%, আপ টু 90%, কিছুমানে হয়তো তাতকৈ বেছি পাইছে, মই সেইটো দেখা পোৱা নাই। জাষ্ট মই যিখিনি দেখিছোঁ সেইখিনি আপোনালোকক কৈছোঁ। তো আপোনালোকে দেখিছে, আপোনালোকে মন কৰক, এইফালে 70 আৰু এইফালে 110, এপ্ৰক্সিমেটলি আপোনালোকে $40 প্ৰফিটত আছে। $40 কিমান? ডেফিনেটলি 3200 টকা প্ৰফিটত আছে। আপুনি ইয়াৰ কাৰণে কোনো কাম কৰিবলগীয়া হোৱা নাই, আপোনাৰ ৰবতে অট'মেটিকেলি ওলাই দিছে। আপোনালোকে ভাবক যদিহে আপোনালোকে 1000ৰ এটা বাজেট ৰাখিলেহেঁতেন, তেতিয়াহ'লে কিমান প্ৰফিট হ'লে। তো আপুনি অন্য এটা কথা মন কৰিব, এইটো জাষ্ট মোৰ নিজৰ ৰিচাৰ্চ আৰু নিজৰ ষ্টাডিৰ ফলত মই আপোনালোকক কৈছোঁ। এটা কথা মই মন কৰিছোঁ, যিয়ে এডভাৰটাইজমেণ্ট বাজেট বেছিকৈ ৰাখিব তেওঁলোকৰ স্পেণ্ড কমকৈ কৰিব আৰু তেওঁলোকক কেছবেক বেছিকৈ দিব। কিয়? তাৰো কথাটো আপোনালোকে বুজক। আপোনালোকে এটা কথা, মই যিহেতু টেকনিকেল বেকগ্ৰাউণ্ডৰ হয়, মই আপোনালোকক ছফ্টৱেৰ ৰিলেটেড কিছুমান কথা ক'ব পাৰিম। তো মই আপোনালোকক এইখিনি কথা ক্লিয়াৰ কৰি দিছোঁ। যিকোনো এটা প্ৰগ্ৰাম বনাবলৈ বা এডভাৰটাইজমেণ্ট কৰিবলৈ ডেফিনেটলি প্ৰগ্ৰাম এটা বনাব লাগে। তো প্ৰগ্ৰাম জাকজমকতা বা কিছুমানত চিম্পলিটিৰ ফলত বনাব লগাৰ ফলত হয়তো কিছুমান প্ৰগ্ৰামত খৰচ কম হয়।
ধৰি লৈছোঁ এটা প্ৰগ্ৰাম বনাওঁতে চিম্পুল প্ৰগ্ৰামটোত 100 টকা খৰচ হৈছে, বাট এটা ডাঙৰ কোম্পানীৰ প্ৰডাক্ট, ছাপ'জ এখন গাড়ী বিক্ৰী কৰিব লাগে, মাৰ্চিডিছ এখন বিক্ৰী কৰিব লাগে, তাত আপোনালোকৰ এডভাৰটাইজটো বনোৱাতে হয়তো 120 টকা খৰচ হ'ব। খৰচটো ছেমেই হ'ল, কিন্তু কোনজন মানুহৰ পৰা তেওঁ এডভাৰটাইজৰ বাজেটটো ল'ব? যিজনৰ অলৰেডি পৰ্টফলিঅ' হাই আছে, ডেফিনেটলি তাৰ পৰাই ল'ব, কাৰণ কিবা কাৰণত যদি আৰু এগেইন মানুহজনক এডভাৰটাইজ কৰিব লগা হয় বা আৰু ফ'ল' আপ কৰিব লগা হয়, দেনটো আৰু তেওঁক এডভাৰটাইজমেণ্ট বাজেট উঠাব লাগিব। ডেফিনেটলি $15 মানুহজনৰ পৰা উঠাব নে $1000 থকা মানুহজনৰ পৰা উঠাব? ডেফিনেটলি 1000ৰ বাজেট থকা মানুহজনৰ পৰাই উঠাব। সেইটোৰ কাৰণে মানুহৰ ডিফাৰেঞ্চ আপোনাৰ কেছবেক আহে। তো সেইটো আপোনালোকে মাইণ্ড নকৰিব, সেইটো আমাৰ কাৰণে খুবেই ভাল কথা। কাৰণ ৰবটে যে অৰিজিনেলি কাম কৰি আছে, কোম্পানী যে জেনুইনলি কাম কৰি আছে, সেইটোৱে আমাৰ প্ৰমাণ, নহ'লেতো চবৰে একে হ'লহেঁতেন। তো ঠিক আছে, বুজি পালে নিশ্চয় এইখিনি আপোনালোকে ষ্টেটছটো বি বুজি পালে চবেই। ইয়াতে আৰু চেলছৰ দেখাইছে, ইয়াত টোটেলটো দেখায় 10 তাৰিখে মোৰ টোটেল কিমান চেলছ হ'ল, 3টা চেলছ হ'ল। ভিজিটত 11জন আহিছিলে, ভিউতে আপোনাৰ 27জন আহিছিলে, টোটেলটো দেখায় ইয়াত, যেনেকৈ চেলছত গোটেইবিলাক ডিটেইলছ দেখায়, ইয়াত টোটেলটো দেখায়। আৰু 3 লাইনত ক্লিক কৰিব। এতিয়া আপোনালোকে বুজিবলগীয়া মেইন কথাটো হ'ল টপ আপ। তো টপ আপ কেনেকৈ কৰিব, ইয়াত বহুত অপশ্যন আছে। তো 15ৰ পিছত বি কাৰ্ডৰ দ্বাৰা পে'মেণ্ট হ'ব, লগতে আপোনাৰ ইয়াত ক্ৰিপ্ট'কাৰেঞ্চিৰ দ্বাৰাও পে'মেণ্ট হৈ আছে। ইয়াত আপোনালোকে থিয়েটাৰ আৰু ইথেৰিয়াম ইয়াৰ দ্বাৰাও কৰিব পাৰে। মই আপোনালোকক অন্য এটা ভিডিঅ'ত দেখাম কেনেকৈ সেইটো লগাব লাগে বা কেনেকৈ এইটো কৰিব লাগে, এইবিলাকৰ জৰিয়তে বিটকইন বা ক্ৰিপ্ট'কাৰেঞ্চিৰ জৰিয়তে কিদৰে কৰিব লাগে সেইটো দেখাই দিম। জাষ্ট আপোনালোকে ইয়াতে কইনটোত ক্লিক কৰি আপোনালোকে ইয়াত কৰিব পাৰে। আৰু নতুবা মোৰ অলৰেডি ইউজ কেছবেক আহিছে, মই কেছবেক আজি নকৰোঁ, অকণমান বাঢ়িব দিছোঁ, বাঢ়াৰ পিছত মই আৰু কেছবেকৰ পৰা কৰি দিম। মই তেওঁলোকক অলৰেডি $50 ইয়াত মই অলৰেডি $100 ছাকচেছ কৰিছোঁ। তো দেখি পেলাই আপোনালোকে টপ আপটো কিদৰে কৰিব পাৰে, এইখিনি জাষ্ট চিম্পলি বুজি পালে পিছত যদি আপোনালোকক টপ আপ কিদৰে কৰে তাৰ বাবে ট্ৰেইনিং লাগে, মোক আপোনালোকে পাৰ্চনেলি ফোনো কৰিব পাৰে, হোৱাটছআপো কৰিব পাৰে, নতুবা মই গ্ৰুপত এতিয়া ভিডিঅ'টো আপলোড কৰিম, তাত আপোনালোকে মোক জনাব পাৰে। তো নেক্সট আৰু 3 লাইনত ক্লিক কৰিছোঁ। নেক্সট আপোনালোকে ট্ৰেন্সফাৰ অপশ্যন পাব। ট্ৰেন্সফাৰৰ ক্ষেত্ৰতো আপোনালোকে ইয়াত ফাৰ্ষ্ট টাইম $100 এছেঞ্চিয়েল, প্ৰথম আপোনালোকে $100 কৰাটো এছেঞ্চিয়েল, সেইটো মনত ৰাখিব। নেক্সট আপোনালোকে যিমান ইচ্ছা সিমান কৰিব পাৰে, তথাপিও কিন্তু অন্য এটা কথা আছে, $10তকৈ কম কৰিব নোৱাৰে। তো মনত ৰাখিব, ফাৰ্ষ্ট অফ অল আপোনালোকে $100 উইথড্ৰ কৰিব পাৰিব, তাৰ তলত উইথড্ৰ কৰিব নোৱাৰে। সেইটোৰ কাৰণে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, যিহেতু কোম্পানী ভাল আৰু কোম্পানীৰ ছিষ্টেমটো ভাল, তো আপোনালোকে আপোনালোকৰ বাজেটটো বঢ়াওক, ইয়াত চিন্তা কৰিবলগীয়া কোনো কথা নাই। বাজেট যিমানেই বাঢ়িব সিমানেই আপোনালোকৰ ষ্ট্ৰংলি হ'ব। মই $100 জাষ্ট কণ্টিনিউ কৰিছোঁ। তো আপোনালোকে চাব ইয়াত চিলেক্টৰ বিভিন্ন অপশ্যন আহিছে। তো চিলেক্টৰ অপশ্যন অহাৰ পিছত তো আপোনালোকে ইয়াত বিভিন্ন ভিজা মাষ্টাৰ কাৰ্ড অলৰেডি আপডেট হৈ গৈছে, আপোনালোকে ইয়াত ভিজা মাষ্টাৰ কাৰ্ডৰ দ্বাৰা ওলাব পাৰে, বিটকইনৰ দ্বাৰা ওলাব পাৰে, ইথেৰিয়াম ক্ৰিপ্ট'কাৰেঞ্চিৰ দ্বাৰা ওলাব পাৰে। বি 15ৰ পিছত আপোনালোকৰ গুগল পে' ফোনপে'ও আহিব, বি গুগল পে' আহিব, ফোনপে' এতিয়ালৈকে নিদিয়ে বি। তো ইয়াত আপোনালোকে ডাইৰেক্টলি ইনষ্টেণ্ট আপোনালোকৰ একাউণ্টত উইথড্ৰ কৰিব পাৰিব। ট্ৰেন্সফাৰৰ বিষয়ে ভিডিঅ' লাগিলে ট্ৰেন্সফাৰৰ বিষয়ে বনাম। নেক্সট চাব, আপোনালোকৰ ছাপৰ্ট আছে, ইয়াত লগ আউট আছে। তো ছাপৰ্টটো আপোনালোকে ছাপৰ্টত যে কিবা যদি প্ৰব্লেম হয় ছাপৰ্টত যাব পাৰে। তো ইয়াত আপোনালোকে দেখিছে ছাপৰ্টৰ আপোনাৰ টেলিগ্ৰাম চেনেল এটা আছে, AI আপোনাৰ মাৰ্কেটিং ছাপৰ্ট, এইটো এটা, আৰু লগতে তেওঁলোকৰ মেইল আছে contact@ai.marketing। তো নিশ্চয় বুজি পালে, ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আজিলৈকে ধন্যবাদ, এৰিলোঁ। আপোনালোকৰ যদি কিবা সমস্যা হয়, কিবা প্ৰব্লেম পায়, আপোনালোকে মোক কমেণ্ট কৰিব তাত, আৰু লগতে মোক আপোনালোকে স্পেচিয়েলি ফোনো কৰিব পাৰে কিবা সমস্যা থাকিলে। মই আপোনালোকক এইটোৱে কৈছোঁ, প্লেটফৰ্ম বহুত ষ্ট্ৰং। আজিলৈকে মই যিমান কোম্পানীত কাম কৰিছোঁ, যিমান ছিষ্টেমত কাম কৰিছোঁ, এনেকুৱা ধৰণৰ ছিষ্টেম পোৱা নাই। এওঁলোকৰ ছিষ্টেম খুবেই ষ্ট্ৰংলি এওঁলোকে ৱৰ্ক কৰি আছে, আৰু এওঁলোকৰ যিটো ছিষ্টেমত কাম কৰি আছে এইটো খুবেই জেনুইন ছিষ্টেম। কাৰণ কিয়, চেলছৰ ছিষ্টেম, প্ৰডাক্ট চেল কৰি এমাউণ্ট দি আছে, প্ৰডাক্ট চেল কৰি আমাক কেছবেক দি আছে। ঠিক আছে, ধন্যবাদ, এৰিলোঁ। চবেই ভালদৰে লাগক, ট্ৰাই কৰক ৰেগুলাৰলি 5জনৰ পৰা 10জন আপোনালোকে জইনিং কৰাব চেষ্টা কৰক, জাষ্ট জইন কৰক। তেওঁলোকে বেক অফিচৰ বিষয়ে পাৰিলে মোৰ ভিডিঅ'টো আপোনালোকে দিব, নহ'লে বেলেগ আৰু হিন্দীত বহুত ভিডিঅ' আছে বেক অফিচৰ ভিডিঅ', আপোনালোকে যদিহে কোনোবাই আপোনালোকে নাজানে বেক অফিচৰ ছিষ্টেমটো, তেওঁলোকক আপুনি এই ভিডিঅ'টো শ্বেয়াৰ কৰি হ'লেও তেওঁলোকক গাইড কৰক। লাগক, বহুত ভালদৰে লাগক, কাৰণ ফিউচাৰ আপোনালোকে মনত ৰাখিব, ফিউচাৰ নেটৱৰ্ক মাৰ্কেটিঙত ইমানেই ভাল আৰু ইমানেই ষ্ট্ৰং। নেটৱৰ্ক মাৰ্কেটিঙৰ ইনকামটোৰ বিষয়ে আপোনালোকক নেক্সট জনাম মই। আপোনালোকে জাষ্ট আনক হেল্প কৰাৰ মানসিকতা লওক, যাতে আপোনালোকেওতো গ্ৰ'থ কৰিছে, আপোনালোকৰ বন্ধু বান্ধৱীও যাতে গ্ৰ'থ কৰিব পাৰে, সেই মানসিকতা লৈ আগবাঢ়ক, দেখিব কিমান আগবাঢ়িব পাৰিব।
ঠিক আছে বাৰু, ধন্যবাদ। এতিয়া আজিলৈকে এৰিছোঁ।